নমস্কাৰ বন্ধু বান্ধৱীসকল, বিকাশ বৰা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ আজি এই খেতিৰ বিষয় লৈ আপোনালোকক দেখুৱাইছোঁ। মোৰ খেতি আজি প্ৰায় 2 মাহমান হ'ব হ'ল। মোৰ তিয়ঁহৰ গছখিনি এতিয়াও যথেষ্ট পৰিমাণে লাগি আছে আৰু গছবিলাকো ধুনীয়া হৈ আছে। মই ইয়াত বিশেষ সাৰ প্ৰয়োজন কৰা নাই, অলপ DAP দিছোঁ আৰু বিশেষ একো সাৰ দিয়া নাই। সেইবাবে মোৰ এই তিয়ঁহৰ গছখিনি অলপ ভাল হৈ আছে। তিয়ঁহৰ খেতিৰ মাজে মাজে মই আপোনালোকক দেখুৱাইছোঁ ফ্ৰেঞ্চবিনৰ গুটি দিছোঁ। তিয়ঁহৰ গছটোৰ মৰাৰ পিছত আৰু ফ্ৰেঞ্চবিনৰ গুটি ওলাব। আজি দিয়া হৈছে এদিন, আৰু ফ্ৰেঞ্চবিনটোৰ বহুত লাভজনক খেতি। তিয়ঁহটো লাভজনক খেতি। এবিঘা মাটিত আপোনালোকে তিয়ঁহ খেতি কৰিবলৈ গ'লে প্ৰায় 6-7 লাখ টকা মাহিলী উপাৰ্জন কৰিব পাৰি। আৰু তিয়ঁহটো মই এনেকৈ জেং দিছোঁ। আপোনালোকে জেং দিও কৰিব পাৰে, আপোনালোকে হেন্দালি দিও তিয়ঁহ খেতিটো কৰিব পাৰে। বহুতো লাভজনক খেতি হয় এইটো। তিয়ঁহ খেতিটো গৰম দিনত খাব লাগে। আৰু মই তিয়ঁহৰ লগতে বিভিন্ন ধৰণৰ খেতি কৰিছোঁ। আৰু তিয়ঁহৰ জেং খেতি নিদিও মই ৰছী দিছোঁ, এনেকৈ খুঁটি মাজত 2-3টা পুতি তাৰ মাজে মাজে এনেকৈ মই ৰছী ফিট কৰি দিছোঁ। মই খেতি লগাইছোঁ, প্ৰায় 3 কঠামান খেতি লগাইছোঁ। ইয়াত 3 কঠামান খেতি লগাইছোঁ। আৰু খেতি আছে মোৰ দাংবডি, এনেকৈ ধৰণৰ পানীলাও, কেৰেলা, এনেকৈ বিভিন্ন ধৰণৰ খেতি আছে। আপোনালোকে দেখিছে। মই আপোনালোকক খেতিৰ বিষয় লৈ মাজে সময়ে দি থাকিম। মোৰ ফ্ৰেঞ্চবিনৰ গুটি পাৰ চৰাই আহিছে। পাৰ চৰাইহঁতি মানে ফ্ৰেঞ্চবিনৰ গুটিবিলাক খাইছে। সিহঁতৰ পৰা অলপ দিগদাৰ হয়, কপৌ চৰাই আৰু পাৰ চৰাইৰ পৰা। সিহঁতি মানে ফ্ৰেঞ্চবিনৰ গুটিটো উলিয়াই খাই পেলাই। এইটো দেখিছে আপোনালোকে, এইটো গুটি কালি দিছিলোঁ মই, গজালি মেলিছে। পাৰ চৰাই আহিছে, পাৰ চৰাই খুচৰি পেলাইছে। মই মাটি অলপ ঢাকি দিছোঁ। আজি দিয়া এদিন হৈছে। পাৰ চৰাইৰ পৰা অলপ দিগদাৰ হয়। পাৰ চৰাই থাকিলে ঘৰত অলপ দিগদাৰ হয়। পাৰ চৰাই গুটিটো খাই পেলাই। আৰু মই পানীলাও দিছোঁ। আজি প্ৰায় 20 দিনমান হৈছে বগাবলৈ আৰম্ভ কৰিছে। আৰু লাগিব আৰু 20-25 দিনৰ পিছত পানীলাও কলি আহিব। পানীলাও দিছোঁ মই। পানীলাও হেন্দালিখন এটা নতুন পদ্ধতিত দিছোঁ। মই পানীলাও গছত হেন্দালি ওপৰৰ ৰছী টানিছোঁ। ৰছীয়ে মই এনেকৈ নতুন পদ্ধতিত দিছোঁ। মই ইয়াত কোনো জেং দিয়া নাই। মই এনেকৈও আপোনালোকে কৰিব পাৰে খেতি, ৰছী টানি। ৰছী টানিলে আপোনাৰ বহুত কষ্ট নহয়। ইয়াৰ লগতে মই কেৰেলা খেতি কৰিছোঁ, তিতা কেৰেলা। তিতা কেৰেলা লাগিছে আৰু কলি আহিছে। লাগি আছে কেৰেলা। এইটো জেং কেৰেলা হয়। কেৰেলা লাগি আছে, আপোনালোকে দেখিছে। কেৰেলা লাগিছে 1-2টা। কলি আহিছে আৰু লাগিব। আৰু কেৰেলা প্ৰায় 50 দিনমান হৈছে। 50 দিন হোৱা নাই, 20-30 দিনমান হৈছে। কেৰেলা কলি আহিছে। এইটো পাতটো পোকে খাইছে। পাতখিলা মই ছিঙি দিছোঁ। এখিলা পাত এইটো পোকে খাইছে। পাতখিলা মই ছিঙি দিছোঁ। কেৰেলা লাগিছে। কেৰেলা আপোনালোকে দেখিছে। কেৰেলাৰ মাজতে মই পানীলাও দিছোঁ। কেৰেলাটো লাগিব মানে পানীলাও লাগিব, আৰু 2টা মানে লাগিব। পানীলাও
এইফালে কেৰেলা আছে। দেখিছে মই কিমান আঁতৰাই মই কেৰেলাটো দিছোঁ, কিমান আঁতৰাই মই কেৰেলা গছ দিছোঁ। আপোনাৰ ৩-৪ ফুট আঁতৰত মই কেৰেলাটো দিছোঁ। আৰু এয়া পানীলাও দেখিছে, পানীলাও বগাইছে আৰু আজি প্ৰায় 10-20 দিনমান হৈছে, লাগিব আৰু 25-30 দিনৰ পিছত। তিয়ঁহটো গছটোৰ যাব হৈছে, প্ৰায় 2 মাহ হ'ল লগোৱা, আৰু 2 মাহমান থাকিব নিচিনা লাগিছে তিয়ঁহৰ গছবিলাকলে চাই মানে। এয়া তিয়ঁহৰ খেতি। ইয়াত মই ফ্ৰেঞ্চবিন দিছোঁ, ফ্ৰেঞ্চবিন আৰু এগলি আছে। আজি এগলি দিবলৈ থাকি গ'ল, কালি এগলি মই দিছোঁ। এয়া গুটি আছে কণটিলত। মই এয়া গুটি কেনেকৈ দিছোঁ আপোনালোকক দেখুৱাইছোঁ। এয়া ফ্ৰেঞ্চবিনৰ গুটি, এইটো ফ্ৰেঞ্চবিনৰ গুটি মই এইডোখৰলৈকে দিয়া আছে। এইডোখৰৰ পৰা মই ফ্ৰেঞ্চবিনৰ গুটিটো আপোনালোকক কেনেকৈ দিছোঁ দেখুৱাম আপোনালোকে। ফ্ৰেঞ্চবিনৰ গুটিটো প্ৰায় ইমান কণ মানে ইমানটো অলপ আঁতৰাই দিব লাগে। মানে থেপাথেপিকৈ দিলে মানে ফ্ৰেঞ্চবিনটো লাগিবলৈ অলপ অসুবিধা হয়, ডাঠ হয়। সেইবাবে অলপ হেঙাকৈ ফ্ৰেঞ্চবিনটো দিব লাগে। হেঙাকৈ দিলে মানে ভাল হয় আৰু লাগিবলৈ বিচাৰে মানে ডাঠ হ'লে মানে লাগিব নিবিচাৰে। মানে বেছি ডাঠ হ'লে ফ্ৰেঞ্চবিনটোৰ বাঢ়িব, অলপ কম পৰিমাণে লাগে মানে। আপোনালোকে মোৰ ভিডিঅ' চাই যদি ভাল পাইছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আপোনালোকে, আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।